আজি আহি আছোঁ হাবুঙলৈ। কিমান মানুহ এতিয়া গাড়ী ফিটিং হৈ আহিছে আজি। হাবুং মন্দিৰ চাই লওক আপোনালোকে। গেটখন বৰ্তমান পালোহি। এখন গেটখন দেখিছে আপোনালোকে। ইয়ালে আহি কেনেকুৱা লাগিছে এটা কৈ দিয়কচোন। ইয়ালে আহি কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে কওক কওক। গাইজ বহুত দিনৰ ভিতৰত ব্লগ এটা দিছোঁ আৰু হাবুঙলৈ আহিছিলোঁ মানে বৰ্তমান। আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক কৰিব আৰু মানে যি দেখিছোঁ সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ডমডম হাবুঙত বগৰী আছে দেখিছে, বগৰী গছ আছে ডমডম এখন।